যিসকলে দাবী জনাই আহিছিলে তেওঁলোকে কৈছিল যে বৰ্তমান এছ টি সকলৰ কোনো ক্ষতি নোহোৱাকৈ এছ টি দিব লাগে বুলি। তো আমিও সেইটোৱে কৈ আহিছোঁ আমাৰ ফালৰ পৰাও বৰ্তমানৰ প্ৰেজেণ্ট যিসকল এছ টি আছে তেওঁলোকৰ একো ক্ষতি নোহোৱাকৈ বাস্তৱসন্মত এটা পদক্ষেপ যাতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে লয় সেইটোৱে আমাৰ আগৰ পৰাই ষ্টেণ্ড আছিলে। এতিয়াও আমি সেইটোৱে কৈছোঁ বৰ্তমানৰ যাতে কোনো এছ টিবিলাক নহয় তেনেধৰণৰ এটা ব্যৱস্থা অসম চৰকাৰ বা ভাৰত চৰকাৰে ল'ব লাগে। কোকৰাঝাৰ আজি যিটো পৰিৱেশ হ'ল ডিটিচি ছেক্ৰেটাৰীয়ে ভাঙি লকডাউন কৰা হৈছে প্ৰতিবেদন আছে মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰতি আপোনাৰ সমৰ্থন আছে নে সমৰ্থন নাই? চাওক আমি সেইটোৱে কৈছোঁ জাষ্ট লে কৰিছে চাবও পোৱা নাই জাষ্ট মাত্ৰ ইয়াত লে কৰিছে চৰ্চাও হোৱা নাই। এইটো যিহেতু বিলো নহয় এটা চাব কমিটি গঠন কৰি দিয়া হৈছিলে আৰু সেই চাব কমিটিয়ে মাত্ৰ আজি সদনত লে কৰিছে। চাওক এনেকুৱা নহয় দীৰ্ঘদিনীয়া এইটো এটা সমস্যা আৰু এই সমস্যাটো সমাধান কৰিবৰ কাৰণে অসম চৰকাৰেও এটা চেষ্টা চলাই আছে। তো ইয়াত আমি সকলোৱে ভালদৰে আলোচনা বিলোচনা কৰিব লাগিব দাবী কৰা সকলো আৰু প্ৰেজেণ্ট যিসকল এছ টি সকলোকে বিশ্বাসত লৈ পেলাই যাতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে এটা বিহিত ব্যৱস্থা উপযুক্ত ব্যৱস্থা বাস্তৱসন্মত এটা পদক্ষেপ যাতে লয় তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ।